Hi guys, this is Virupan Responsi আৰু এতিয়া মই পাৰ্বতী হ'বলৈ চেষ্টা কৰি আছো। Well, পাৰ্বতী হ'বলৈ আজি এইকাৰণে চেষ্টা কৰি আছো কাৰণ ইউনিভাৰ্চিটিত আজি আছে ৰাস মহোৎসৱ। নমস্কাৰ গাইজ, মই বিৰুপন আৰু আৰম্ভ কৰিবলৈ লৈছো এটা নতুন মিনি ব্লগ। আৰু another day another workshop। আজি workshop নহয়, আজি এটা আছে আমাৰ PR conclave। তাৰ বাবে ৰাতিপুৱা ওলাই আহিছো। আৰু এজ ইউজুৱেল ৰিসোৰ্স পাৰ্সনৰ কথাবোৰ মন দি শুনিলো আৰু আজি মোৰ ৰিপৰ্টিং কৰা দায়িত্ব আছিল, হেহে অকমান লিখা মেলাটো ব্যস্ত থাকিব লগা হ'ল। আৰু কনক্লেভৰ কাম শেষ কৰিয়ে মই পুতুককে ওলাই আহিলো অফিচলৈ বুলি, কাৰণ মোৰ ইতিমধ্যে বহুত দেৰি হৈ গৈছে। আৰু অফিচ আহি পাই অকমান ফ্ৰেছ হৈ মই মোৰ কামত লাগি গলো। আজি মোৰ তাত 4টা ব্ৰেকিং নিউজ আছিলে, মই আটাইকেইটা শ্বুট কৰিলো। আৰু ৰাতিপুৱাৰ পৰা যিহেতু একোকে খোৱা নাই, গতিকে মোৰ সাংঘাতিক ভোক লাগিছে, সেইকাৰণে মই অফিচৰ পৰা সোনকালে ওলালো। আৰু যিহেতু ইউনিভাৰ্চিটিত আমাৰ ৰাস মহোৎসৱ আছিল, তাতো যাব লগা আছিলে। আৰু ৰাতি যিহেতু বহু পৰ হৈছিল, গতিকে অকমানো দেৰি নকৰাকৈ সোনকালে ঘৰলৈ আহিলো। আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।